हेलो गाइस আজি আমি নদীত আইছো ফুরবা আৰু আজি আমাৰ মাইনা হইছি ভিডিওটো শুরু কৰো আৰু বৰ্তমান She want me to lock it down, but I told her to pass the key. Hello guys, পুনৰ স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিওলে। একিদিনটো মাংস চাংখ বহুত বনালো, কিন্তু আজি অকমান ইউনিক বনাম বুলি ভাবিছো। কি বনাম? লাউ ঠাৰি চচ্চড়ি। মানে বস্তুটো খাই বহুতে ভাল পায়, বহুত ডেকা ডেকা ল'ৰা ছোৱালী আছে যিবিলাকে খাই বহুত ভাল পায়, কিন্তু বনোৱা মেথডটো নাজানে। যেনেকুৱা মই খাই বহুত ভাল পাওঁ, কিন্তু বনাব ভালদৰে নাজানো। চ' আজি বনাম বেহাৰেদি লাউ ঠাৰা চচ্চড়ি, চাই থাকক। ব্ৰেকফাষ্টটো কৰি লওঁ। এইটো আমাৰ চাফা কৰি আছে মাতাজীয়ে, বহুত হেল্ডি হয় আৰু বহুত টেষ্টিও হয় খাবৰ কাৰণে, একদম লজিজ। তাতে আৰু বেহাৰেদি বনালেতো ক'বই নালাগে। চাই থাকক, দেখাই আছোঁ আপোনালোকক। এইটো বেহাৰটো ভিজাই থৈ দিছোঁ। গাইজ শনি মন্দিৰত গৈছিলোঁ, জাষ্ট আহি পালোহি ঘৰ, ভালকৈ সেৱা এটা কৰি আহিলোঁ আৰু বাকী বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি তেলটো দি ল'লোঁ, এতিয়া আমি ইয়াত পাঁচফোৰণ কেইটামান দি দিম। ইয়াতে আমি বেহাৰ, আদা নহৰু আৰু বাখৰ গোটেইখিনি পেষ্ট কৰি লৈছোঁ আগতে। পিঁয়াজ দিলোঁ আমি, লগতে আমি জলকীয়াটো এড কৰিলোঁ। তাৰপিছত লগে লগে আমি ঠাৰাখিনি ইয়াতে এড কৰিম। এইখিনি ধুনীয়াকৈ ভাজি লওক। নিমখ দি ল'ম আমি ইয়াতে, তাৰপিছত হালধি দি দিম ইয়াতে জোখত, আৰু লগতে জিৰাও দি দিম। এইখিনি ভালকৈ অকণমান ভাজি লওক। বেহাৰৰ পেষ্টখিনিত অকণমান পানী মিলাই লওক এনেকৈ, যাতে দিবৰ কাৰণে সুবিধা হয়। আৰু লাউৰ ঠাৰাখিনি অকণমান ভাজা হোৱাৰ পিছত ইয়াত বেহাৰটো এড কৰি দিয়ক। অকণমান পানী দি দিব তাত আকৌ। ইয়াতে পানী দিয়াৰ পিছত মিডিয়াম ফ্লেমত অকণমান টাইম ঢাকি ৰাখক ইয়াত। এতিয়া আমি অকণমান টাইম পিছত এবাৰ চাম। বস্তুখিনি আকৌ ভালকৈ সিজিবৰ কাৰণে আকৌ অকণমান টাইম মিডিয়াম ফ্লেমতে ঢাকি থৈ দিয়ক। প্ৰায়খিনি হৈছে আৰু প্ৰায় সিজি গৈছে। এতিয়া অলপ সোৱাদৰ কাৰণে ইয়াতে মেগী মছলা এড কৰি দিব পাৰে, এইটো অপশ্যনেল আৰু কোনোবাই ভাল পায় যদি দিব পাৰে। তো এতিয়া আমাৰ ৰেডি হৈ গ'ল
লাও ঠাৰাৰ চচ্চৰি একদম চিম্পল আপোনালোকেও ট্ৰাই কৰিব পাৰে তো এইটো একদম ফাইনেল ৰিজাল্ট ধুনীয়া হৈছে দেখাটো আৰু টেষ্টটো বহুত ধুনীয়া আপোনালোকে বনাই খাই চাব পাৰে মই টেষ্ট কৰি কিনে কৈ আছোঁ বঢ়িয়া বঢ়িয়া হৈছে ট্ৰাই কৰি চাব যেনে তেনে এবাৰ বঢ়িয়া হৈছে একদম চিম্পল ৰেচিপি আজি চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব তেনেহ'লে আজিলৈ ইমানে অহা কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা কণ্টেণ্টৰ সৈতে তেতিয়ালৈ বি ছেফ টিল দেন বাই বাই She want me to lock it down, but I told her to pass the key. You gotta slow it down, girl, you moving too fast for me.